আপুনি ইউটিউবৰ জগতত নতুনকৈ আহিছে নেকি? আপুনি ভাবিছে নেকি যে ইউটিউবৰ পৰা বহুত টকা অৰ্জন কৰিম বা ইউটিউবৰ পৰা এনেকৈ মই বহুত ফেমাছ হৈ যাম? তেনেকৈ যদি আপোনালোকে ভাবি মনতে সপোন লৈ ইউটিউবৰ জগতখনত নতুনকৈ ভৰি দিছে, তেতিয়াহ'লে মই আজি আপোনালোকৰ লগত কিছুমান মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা, মোৰ কিছুমান অভিজ্ঞতাৰ পৰা এই ভিডিঅ'টোত কথা কিছুমান আপোনালোকৰ আগত ৰাখিম বুলি ভিডিঅ'টো লৈ আহিলোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, মোৰ ভিডিঅ'টো যদি প্ৰথমবাৰৰ বাবে চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ কিবা নতুন ভিডিঅ' দিলে আপোনালোকে পাই থাকে। এতিয়া আহোঁ ইউটিউবৰ কথালৈ। এতিয়া আজিকালিৰ দিনত ছ'চিয়েল মিডিয়া বুলি ক'লে প্ৰথমতে নাম্বাৰ 1ত আহে ইউটিউব। আৰু আজিকালি ইউটিউবত মানুহে কাম কৰি বহুত টকা অৰ্জন কৰিছে আৰু বহুত পাব্লিচিটিও পাইছে। কি ক'ম আৰু, ইউটিউবটো এটা মানুহৰ এটা ভাল এটা জব বুলি ক'ব লাগিব। যাৰ কোনো একো কাম নাই, যোনে ক'তো একো এটা বিচাৰি পোৱা নাই, তেওঁলোকেও এই ইউটিউবত ভিডিঅ' বনাই নিজকে স্বাৱলম্বী কৰিব পাৰে। গতিকে ইউটিউবটো বহুত এটা পাৱাৰফুল বস্তু বুলি ক'ম মই। ছ'চিয়েল মিডিয়াৰ ভিতৰত নাম্বাৰ 1ত থাকে ইউটিউবটো বহুত পাৱাৰফুল হয়। ইউটিউবত যদি আপুনি ভালকৈ কাম কৰিব পাৰে, ভালকৈ কষ্ট কৰিব পাৰে, তেতিয়াহ'লে সঁচাকৈ আপুনি বহুত লাভৱান হ'ব পাৰিব আৰু জীৱনত কিবা এটা আপোনাৰ ভাল কিবা এটা হ'ব। মই ইউটিউবৰ জগতত প্ৰথম আহিছিলোঁ 2016 চনত। 2016 চনত মই প্ৰথম চেনেলটো খুলিছিলোঁ। মই ইউটিউবৰ কথা তেতিয়া মই একোৱেই নাজানিছিলোঁ। মাত্ৰ মই জানিছিলোঁ যে ইয়াত এনেই ভিডিঅ' দিয়ে মানুহে, ক'ৰবাত গান গালে, কিবা কৰিলে বা ভিডিঅ'বোৰ দিয়ে আৰু সেয়াই মই জানিছিলোঁ। তো মই চেনেলটো খুলি ৰাখিছিলোঁ আৰু মই আগতে বহুত ডান্স কৰিছিলোঁ। মই সত্ৰীয়া নাচিছিলোঁ, বিভিন্ন ধৰণৰ প্ৰগ্ৰেমবিলাকত মই ডান্স কৰিছিলোঁ। তো সেইবিলাক ভিডিঅ' মোৰ লগত মোবাইলত এনেই পৰি থাকে। তো মই ভাবিছিলোঁ যে মোৰ মোবাইলত এনে গেলেৰীটো ফুল হৈ থকাতকৈ মই যদি ইউটিউবটো খুলি কিনে তাত যদি ভিডিঅ'খিনি থৈ দিওঁ, এটলিষ্ট মোৰ মোবাইলৰ গেলেৰীটো ফুল নহয় আৰু ভিডিঅ'খিনি মই ভৱিষ্যতে পিছত চাব পাৰিম। সেই বুলি ভাবিয়ে মই কিছুমান ডান্স কৰিছিলোঁ। সেই ডান্সৰ ভিডিঅ'বিলাক মই দিছিলোঁ এটা এটাকৈ। এনেই আজি ডান্স কৰিলোঁ, প্ৰগ্ৰেমত কৰিলোঁ ক'ৰবাত, ভিডিঅ'টো মই আপলোড কৰি দিওঁ, এনেই থৈ দিওঁ। তাৰ পাছত মই তেনেকৈ মোৰ 2 বছৰমান গ'ল, 2-3 বছৰমান তেনেকৈ গুচি গ'ল। মই এনেই ইউটিউবটো মই একো গমেই পোৱা নাছিলোঁ, ইউটিউবৰ কথা মই একোৱেই নাজানো। জাষ্ট মই এনেই ক'ৰবাত ডান্স কৰিলে আহি ভিডিঅ'টো আপলোড কৰি দিওঁ, সেইটোৱে আৰু। তাৰ পাছত প্ৰায় 3-4 বছৰমান পিছৰ পৰা মই দেখিলোঁ মানুহবিলাকে আজিকালি ইউটিউবত অকল গান নাচৰ ভিডিঅ' নিদিয়ে, বেলেগ কিবা কিবি ভিডিঅ' দিয়ে। তাৰপিছত মই সুধিলোঁ, তেনেকৈ বহুত বেলেগ মানুহক সুধিলোঁ। তেতিয়া গম পালোঁ যে ইউটিউবত ভিডিঅ' বনাই যদি আপুনি ভালকৈ দিব পাৰে, তেতিয়াহ'লে আপুনি তাৰ পৰা পইচা ইনকাম কৰিব পাৰে। এই কথাটো শুনি ময়ো শ্বক হৈ গ'লোঁ। মই ভাবিলোঁ সঁচাকৈ বাৰু হয় নেকি? তেতিয়াহ'লে ময়ো তেনেকুৱা ধৰণৰ কেতিয়াবা কিবা ভিডিঅ' দিব পাৰোঁ সঁচাকৈ যদি, তেতিয়াহ'লে কিবা এটা যদি ইনকাম আহে, কিবা এটা যদি ক'ৰবাৰ পৰা যদি এক্সট্ৰা পইচা এটা আহে, মই তেনেকৈ বুলি ভাবিছিলোঁ বাৰু। আৰু ময়ো যিহেতু ক'ৰবাত ফুৰিবও গৈ থাকোঁ। তাৰপিছত ভাবিলোঁ কি নাই, ভিডিঅ' দি চাওঁচোন কেনেকুৱা লাগে। তাৰপিছত 2টামান ভিডিঅ' দিলোঁ মই, কভাৰ ডান্সৰ ভিডিঅ' বনালোঁ। তেনেকৈ বেলেগৰ গানত নাচিলোঁ। কভাৰ ডান্সৰ ভিডিঅ'বোৰ কিছুমান মোৰ ভাইৰেলো হ'ল। তাৰপিছত ভিডিঅ' দি লাষ্টত কি হ'ল, সদায়তো আৰু ডান্স কৰি থাকিব নোৱাৰি। এটা ডান্সৰ ভিডিঅ' বনাব হ'লে আপুনি ক'ৰবাত ভালকৈ শ্বুটিং কৰিব লাগিল। আৰু মোৰ ওচৰত ভাল কেমেৰাও নাছিলে, একো নাই। মই নিজৰ যিটো ফোন চলাওঁ, সেই ফোনটো দিয়ে মই যেনে তেনে ভিডিঅ' বনাওঁ। মোৰ লগত ভণ্টি আছিলে, ভণ্টিয়ে কেমেৰাটো ধৰি দিয়ে আৰু তেনেকৈ মোৰ ভিডিঅ'বিলাক মই বনাইছিলোঁ। তাৰপিছত কিছুমান ডান্সৰ ভিডিঅ' মোৰ কেইটামান বহুত ভাইৰেলো হৈছিলে, বহুত ভিউজ আহিছিলে। তাৰপিছত মই ভাবিলোঁ যে সঁচাকৈ মোৰ বহুত ভিডিঅ'বিলাক মানুহ ভাল পাইছে নেকি, গতিকে মই আৰু ভিডিঅ' বনাব লাগিব। তেনেকৈ বুলি ভাবি মই আৰু বনালোঁ ভিডিঅ'। বনাই আছোঁ। কভাৰ ডান্সৰ ভিডিঅ' মোৰ বহুত হৈ গ'ল। আপোনালোকে মোৰ চেনেলটোত যদি যায়, তেতিয়া আপোনালোকে চাৰ্চ কৰিলে মোৰ ভিডিঅ' পাব। তাৰপাছত সেয়া গ'ল আৰু লাহেকৈ মই মোৰ নিজৰ যিটো মই নাৰ্ছিং প্ৰফেশ্যনত সোমাইছিলোঁ, তাত যোৱাৰ পাছত মই বহুত ব্যস্ত হৈ গ'লোঁ। এতিয়া মই তেনেকৈ ভিডিঅ' বনাই ঘূৰি ফুৰিব নোৱাৰোঁ, মইতো হোষ্টেলত থাকোঁ। তাৰপাছত মই সেই ডান্সৰ ভিডিঅ' দিয়াটো প্ৰায় কমিয়ে গ'ল,
খুব বেছি কেতিয়াবা মানে বন্ধ চন্ধ পালে কেতিয়াবা এটা ভিডিঅ' দিছিলোঁ তেনেকৈ আৰু তেনেকৈ মাজত মানে মোৰ বহুত গেপ হ'ল, মই ভিডিঅ' নিদিয়াই হ'লোঁ। তাৰপিছত হোষ্টেলত থাকিলে কেতিয়াবা ভ্লগ দিলোঁ, কিবা দিলোঁ, তেনেকৈ মোৰ চেনেলটো মই চলাই ৰাখিছিলোঁ। তাৰপাছত যেতিয়া মই তাৰ পৰা প্ৰফেশ্যনৰ পৰা ওলালোঁ, তাৰপাছতো মই ইউটিউবত বহুত কাম কৰিছোঁ, মানে ভিডিঅ' দিছোঁ, মানে যেনেকৈ পাৰিছোঁ এটা দুটা, মানে মই নকওঁ যে মই কনচিষ্টেণ্টলি ভিডিঅ' দি আছোঁ। প্ৰথমতে মই কনচিষ্টেণ্টলিয়ে দিছিলোঁ। মই যেতিয়া ডান্সৰ কভাৰ ভিডিঅ' বনাইছিলোঁ তেতিয়া মই পূৰা একদম টাইম টু টাইম ভিডিঅ', মানে ডেইলি এটা হ'লেও ভিডিঅ' দিছিলোঁ। কিন্তু তাৰপাছত মই দিব নোৱাৰা হৈ থাকিলোঁ, মাজতে গেপ হৈ গ'ল। পিছত মই আকৌ দিলোঁ, আকৌ মই ভ্লগ বনালোঁ, ক'ৰবাত ফুৰিব গ'লোঁ, কিবা কিবি বিভিন্ন ধৰণৰ ভিডিঅ' মানে মই আপলোড দিয়ে থাকোঁ। তাৰপিছত কিছুমান ভিডিঅ'ত ভিউজ আহিছে, ঠিকেই ভিউজ আহিছে। তাৰপিছত মোৰ ছাবস্ক্ৰাইবাৰো মানে প্ৰথমে ইমান নাছিলে, লাহে লাহে ছাবস্ক্ৰাইবাৰ মোৰ 1000 হ'ল, 1000ৰ পৰা 2000 হ'ল, 2000ৰ পৰা লাহেকৈ 4000 হ'ল। এনেকৈ হৈ এতিয়া মোৰ বৰ্তমান সময়ত চেনেলটোত ছাবস্ক্ৰাইবাৰ মাত্ৰ 7000 হৈ আছে, আপুনি চিন্তা কৰক। তাৰপাছত এতিয়া কথাটো হ'ল কি, ইউটিউবত যে মানুহে কয় যে পইচা পায় বা বহুত মানে ভিডিঅ' বনালে বহুত পইচা পায়, মানে মই মোৰ ক্ষেত্ৰত কওঁ, মই কষ্ট ভালদৰে কৰিছোঁ, ভিডিঅ' দিছোঁ, কিন্তু কিছুমান ক্ষেত্ৰত হয়তো মোৰো ভুল আছে। ধৰি লওক এতিয়া মই মেক্সিমাম ডান্সৰ ভিডিঅ' দিয়াৰ কাৰণে বেলেগৰ গান এটা ইউজ কৰোঁ, বেলেগৰ গানটোত মানে কপিৰাইট লাগি যায়, কপিৰাইট লগাৰ লগে লগে মোৰ সেই ভিডিঅ'টো মানে ভাইৰেল যদিও বা হয়, তাৰ বেনিফিটটো মই নাপাওঁ। তেনেকৈ ভিডিঅ' বনাই মই মনিটাইজ হ'ল, মনিটাইজেশ্যন হোৱাৰ পাছত যদিও বা মানে মনিটাইজ হৈছে, কিন্তু মই এতিয়ালৈকে ইউটিউবৰ পৰা ফাৰ্ষ্ট পে'মেণ্ট পোৱাই নাই। মানে পাবলৈ হৈছে, মই চেক কৰিছোঁ, কিন্তু এতিয়ালৈকে পোৱা নাই। তাৰপাছত এতিয়া মই নতুনকৈ আৰু ভিডিঅ' বনাই দি আছোঁ, কিবা কিবি ফানি ভিডিঅ', শ্বৰ্টছ, মানে এনেকৈ বহুত মানে কিবা কিবি আৰু যি পাৰিছোঁ তেনেকৈ দি আছোঁ। মুঠতে চেষ্টা কৰিছোঁ যে মোৰ চেনেলটো মই কেনেকৈ গ্ৰ' কৰোঁ। এতিয়া কথা হ'ল কি, আপোনালোকক মই এইটো ভিডিঅ' মোৰ এক্সপিৰিয়েঞ্চখিনি যে আপোনালোকক ক'লোঁ, আপোনালোকে এইটো কথা বুজি লওক, ইউটিউবত ভিডিঅ' বনাই টকা ইনকাম কৰাটো বহুত ক্ষেত্ৰত সহজ হ'লেও বহুত ক্ষেত্ৰত কিন্তু সহজ নহয়। আপোনাৰ ভিডিঅ'টো ভাইৰেল হ'বলৈ হ'লে ভিডিঅ'টোৰ কণ্টেণ্টটো বহুত ভাল হ'ব লাগিব, মানুহে আপোনাৰ ভিডিঅ'টো চাই ভাল পাব লাগিব, আপোনাৰ ভিডিঅ' কোৱালিটি ভাল হ'ব লাগিব, আপোনাৰ চাউণ্ড কোৱালিটি ভাল হ'ব লাগিব, আৰু আপুনি টাইম টু টাইম ভিডিঅ' দিব পাৰিব লাগিব। ডেইলি দিব নোৱাৰিলেও আপুনি সপ্তাহত এটা হ'লেও আপুনি ভিডিঅ' আপুনি মানে নিজৰ টাইমটো মেইনটেইন কৰি ভিডিঅ'টো দিব পাৰিব লাগিব। আৰু যদি আপুনি তেনেকৈ নোৱাৰে বা আপোনাৰ হাতত তেনেকৈ কোনো কণ্টেণ্ট নাই, তেতিয়াহ'লে ইউটিউবৰ পৰা মানে টকা পইচা পটককৈ এটা নৰ্মেল ভিডিঅ' দি কিনে অৰ্জন কৰাটো ইমান সহজ নহয়। মানুহে আজিকালি দিয়ে, ভিডিঅ' দি থাকে, কিন্তু মানে চব বস্তু দেখিলেই বহুত সহজ যেন লাগে, কিন্তু সহজ নহয়। যেতিয়া আপুনি নিজে ভিডিঅ' এটা বনাব, নিজে কেমেৰা আগত থিয় হৈ নিজে যেতিয়া কিবা এটা ক'ব, তেতিয়া আপুনি অনুভৱ কৰিব। ইউটিউবৰ প্লেটফৰ্মটো বহুত মানুহে আজিকালি সহজ বুলি ভাবি মানে চবেই আগবাঢ়িব যায়, কিন্তু কিছুমান ক্ষেত্ৰত ইমান সহজ নহয়। মানে মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, আপুনি যদি এজন সাধাৰণ মানুহ হয়, আপোনাৰ হাতত ভাল কেমেৰা এটা নাই, ভাল মাইক এটা নাই, তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো কোৱালিটি ইমান ভাল নহ'বই। নহ'লে মানুহে সদায় ভাল বস্তু চাব বিচাৰে, বেয়া এটা ভিডিঅ' কিবা আহিলে সেইটো এনেও স্কিপ মাৰি দিয়ে। গতিকে ভিডিঅ'টো বনোৱাৰ আগতে আমি তাৰ ওপৰত অলপ ইনভেষ্টমেণ্ট কৰিব লাগিব। ভাল কেমেৰা এটা ল'ব লাগিল, ভাল মাইক এটা ল'ব লাগিল, ভাল এটা বেকগ্ৰাউণ্ড লাগিল, আপোনাক ভাল এটা কণ্টেণ্ট লাগিল। এনেকুৱা নহয় যে আপুনি সদায় কণ্টেণ্ট পাই থাকিব, সেইটোও নহয়। এতিয়া ছোৱালী মানুহ কিছুমান, এতিয়া মোৰ কথাই কৈছোঁ, মই এতিয়া বিয়া হ'লোঁ। বিয়া হোৱাৰ পাছত মোৰ ঘৰখনৰ দায়িত্ব থাকে কিছুমান, মই নিজে চাকৰি কৰোঁ, মই ডিউটিত যাওঁ, মোৰ ঘৰৰ কাম থাকে। তাৰ মাজত মই কিবা এটা কণ্টেণ্ট বিচাৰি এটা ভিডিঅ' মই কষ্ট কৰি বনাবলৈ মই সেইখিনি সময় হ'ব লাগিব, সেইখিনি সময় মই দিব লাগিব, তেতিয়াহে মোৰ এটা ভিডিঅ' প্ৰস্তুত হ'ব। আৰু সেই ভিডিঅ'টো বনাবৰ কাৰণে আপোনাৰ নিজৰ মনৰ মানে এটা ইচ্ছা লাগিব যে মই বনাওঁ, মানে যিমান কষ্ট হ'লেও মই টাইমটো ক'ৰবাৰ পৰা দিওঁ। কিন্তু এনেকুৱা নহয় যে আজি আৰু কণ্টেণ্টে নাই, কি কৰিম, ভিডিঅ' বনাম নে কি কৰিম, নিদিওঁ নেকি, এনেকৈ কৰি থাকিলে কেতিয়াও নহয়। তো মই মানে মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, মোৰ চেনেলটো মনিটাইজ হোৱা বহুত দিনেই হ'ল, আৰু ফাৰ্ষ্ট পে'মেণ্টটো মই এতিয়ালৈকে পোৱা নাই, পাব লাগে। আৰু এতিয়া মই মানে নতুনকৈ এতিয়া আৰম্ভ কৰিছোঁ আৰু ভিডিঅ' দিবলৈ।
ফানি কিছুমান শ্বৰ্ট ভিডিঅ' মই এতিয়া আপলোড কৰি আছোঁ, যাতে ভিউজটো অলপ আহক বুলি। কাৰণ মাজতে বহুত গেপ হৈ গ'ল মোৰ ভিডিঅ'বিলাক, মানে প্ৰায় মানে ভিডিঅ' বহুত দিয়াই নাছিলোঁ মাজতে, সেইকাৰণে অলপ চেনেলটো লাগি ধৰা নিচিনা হ'ল। এতিয়া ভাবিছোঁ যে ভিডিঅ'বোৰ মই ডেইলি এটা দুটা যি পাৰোঁ দি থাকিম, আপোনালোকেও চাই থাকিব, আৰু মোৰ চেনেলটো কিমানখিনি মানে গ্ৰ' হয় সেইটো আপোনালোকেও গম পাব। গতিকে ইউটিউবত আহিছে যদি হতাশা হ'ব নালাগে মোৰ কথাখিনি শুনি। মই আপোনালোকক ডিম'টিভেট কৰিবলৈ কথাখিনি কোৱা নাই, জাষ্ট মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক কৈছোঁ। যদি আপোনালোকে ভিডিঅ' বনোৱা আৰম্ভ কৰিছে তেতিয়াহ'লে ভাল কণ্টেণ্ট দিয়ক, ভাল কাম কৰক, ধুনীয়াকৈ কথাবোৰ ভালকৈ কওক, ভিডিঅ' কোৱালিটিবিলাক অলপ ভাল কৰিবলৈ চেষ্টা কৰক, আৰু ভিডিঅ' আপলোডৰ যিটো মানে টাইম সেইটো পূৰা কনচিষ্টেণ্টলি মানে মেইনটেইন কৰিবলৈ চেষ্টা কৰক। তেতিয়া আপোনাৰ ভিডিঅ' নিশ্চয় ভাইৰেল হ'ব, এদিন মনিটাইজ হ'ব, তাৰপাছত আপোনালোকেও ইউটিউবৰ পৰা মানে পইচা অৰ্জন কৰিব পাৰিব। গতিকে আজি মই এই ভিডিঅ'টো আপোনালোকৰ আগত এইটো কাৰণে বনালোঁ, যাতে আপোনালোকেও কিবা এটা শিকিব পাৰে। কাৰণ চবেইতো আৰু ইউটিউবত এক্সপাৰ্ট নহয় ন, ইউটিউবত কিছুমানে নতুনকৈ আহে, নতুনকৈ অহাবিলাকৰ কিছুমানে চবেইতো নাজানে কেনেকুৱা হয় বস্তুটো। এতিয়া মই যিহেতু বহুত বছৰ হৈ গ'ল ইউটিউবত কাম কৰা, মই ভিডিঅ' বহুত দিছোঁ, সেইকাৰণে মোৰ কিছু অভিজ্ঞতা হৈছে অলপ হ'লেও, সেইকাৰণে আপোনালোকৰ লগত মই সেইখিনি বস্তু শ্বেয়াৰ কৰিলোঁ আজি। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ' চায়ে থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু নেক্সট নতুন ভিডিঅ'লৈ আকৌ এবাৰ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ আহিছোঁ দিয়ক, ধন্যবাদ।